আজি মহাত্মা গান্ধীৰ 150তম জন্মজয়ন্তী আৰু এই জন্মজয়ন্তী বিশ্বনাথ জিলা কংগ্ৰেছেও পালন কৰিবলৈ আমি ওলাইছোঁ। এই কাৰ্যসূচীৰ লগত জন্মজয়ন্তী কাৰ্যসূচীত আমাৰ গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন আৰু কংগ্ৰেছৰ জনসম্পৰ্কৰ কাৰণে দুটা কাৰ্যসূচী আমাৰ হাতত লোৱা হৈছে। তাৰে এটা হ'ল লোকসম্পৰ্ক অভিযান নামে এই কাৰ্যসূচী আৰু আন এটা হ'ল শক্তি নামেৰে এক কাৰ্যসূচী। এই কাৰ্যসূচীৰ দ্বাৰা আমি গাঁও অঞ্চলত থকা দেশৰ প্ৰতিজন নাগৰিকৰ ঘৰে ঘৰে গৈ পেলাই তেওঁলোকৰ কংগ্ৰেছৰ প্ৰতি মনোভাৱ বুজ লোৱাৰ বাবে এই গান্ধী জয়ন্তীৰ লগত সম্পৰ্ক ৰাখি স্থাপন কৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আৰু এই গান্ধীৰ জন্মজয়ন্তীৰ সময়ত এই গান্ধীৰ জন্মজয়ন্তীৰ দিনা আমি বিশ্বনাথ জিলা কংগ্ৰেছে ক'ব খোজোঁ যে গান্ধীয়ে গোটেই জীৱন স্বাধীনতা সংগ্ৰাম কৰাৰ উপৰিও তেওঁ সকলো ধৰ্মৰ মানুহক সমান চকুৰে চাই গ'ল আৰু তেওঁ এই ধৰ্মৰ প্ৰতি যি তেওঁৰ সমতাৰ সাম্যৰ ভাৱ আছিল, প্ৰতিটো ধৰ্মৰ প্ৰতি তেওঁৰ সমান ভাৱ আছিল আৰু সেই সমান ভাৱৰ লগত সংগতি ৰাখি বিশ্বনাথ জিলা কংগ্ৰেছে আজি সৰ্বধৰ্মৰ প্ৰাৰ্থনা সভা আমি পালন কৰিছোঁ। আৰু তাৰোপৰি তেওঁ যি আদৰ্শৰ কাৰণে সংগ্ৰাম কৰি গ'ল, গোটেই জীৱন জুৰি তেওঁ সাম্যৰ ভাৱত প্ৰতিটো ধৰ্মক সমান দৃষ্টিৰে চাই গ'ল, কিন্তু শেষ বয়সত তেওঁ এই উগ্ৰ হিন্দু চিন্তাধাৰাৰ এজন লোক, যিজন RSSৰ লোক, যিজন বিজেপিৰ লোক, সেই RSS বিজেপিৰ লোকে তেওঁক হত্যা কৰিলে। গতিকে যি আদৰ্শৰ কাৰণে তেওঁ গোটেই জীৱন সংগ্ৰাম কৰিলে, কিন্তু সেই আদৰ্শৰ ওচৰতে তেওঁ পৰাভূত হ'ল। গতিকে আজি বিজেপি চৰকাৰে এই গান্ধী জয়ন্তীৰ দিনা স্বচ্ছতাৰ লগত তুলনা কৰিব গৈছে। স্বচ্ছতা কাৰ্যসূচী ভাৰত চৰকাৰে হাতত লৈছে, কিন্তু আমি ভাবোঁ যে ভাৰত চৰকাৰৰ এই নৈতিক অধিকাৰ নাই। কাৰণ গান্ধীৰ জীৱিত কালতে গান্ধীক সন্মান কৰিব নালাগিলে তেওঁলোকৰ দলে, তেওঁলোকৰ সংগঠনসমূহে, ভাতৃ সংগঠনসমূহে এতিয়া তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ যি সন্মান আছে, তেওঁৰ যি আদৰ্শ আছে, এই আদৰ্শক হাইজেক কৰিবৰ কাৰণেহে তেওঁলোকে সেই কাৰ্যসূচী হাতত লৈছে। প্ৰকৃততে গান্ধীৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ সন্মান নাই। সেয়ে এনেধৰণৰ কাৰ্যসূচীক আমি তীব্ৰ নিন্দা কৰোঁ আৰু চৰকাৰক এনে কাৰ্যসূচীৰ পৰা বিৰত থাকিবৰ কাৰণে আমি আহ্বান কৰোঁ।